আজি আমি ভিডিঅ' ষ্টাৰ্ট কৰিছোঁ জালুকবাৰীৰ পৰা চিটি বাছৰ পৰা আৰু আমি গৈ আছোঁ আজি কোৰ্ট আমাৰ কোৰ্ট ভিজিট আছে তাৰপাছত কোৰ্টৰ ভিতৰত চাগে দেখুৱাব নোৱাৰিম কাৰণ পাৰ্মিশ্যন নাই যদি পাৰোঁ মই নিশ্চয় দেখুৱাই দিম আৰু তাৰপিছত আমি ক'ত যাওঁ ন তাৰপিছত ক'ত যাম দেখা যাব এতিয়াও আমি ভাবাই নাই ক'ত যাম আৰু এগৰাকী সদস্য আমাৰ আহি আছে এইফালৰ পৰা গতিকে গোটেইকেইজনী লগ হৈ লওঁ ব'লক আৰু যদি আপোনালোকৰ ভাগ্য থাকে মালিগাঁৱৰ জামটোও দেখাম তেতিয়াহ'লে যাই থাকিব এয়া আমি দুজনী গৈ আছোঁ আৰু আমি বহুত সোনকালে ওলালোঁ 7টামান বজাতে গতিকে ইমান খালী ৰাস্তা দেখি মানে বৰ ভাল লাগিছে আনদিনাখন এনেকুৱা দৃশ্য দেখিবলৈ পোৱা নাযায় যিটো জাম লাগে মানে তাৰ মাজত সোমালে এনেকুৱা লাগে কিয় গুৱাহাটী আহিছিলোঁ যি নহওক এতিয়া আমি পালোঁ কামাখ্যা গেট আৰু এতিয়া ইয়াৰ পৰা আকৌ আমি যাত্ৰা আৰম্ভ কৰোঁ গাড়ীৰ পৰা ফাইনেলি আমি আহি পালোঁ আৰু আমাৰ লগৰবোৰৰ কাৰণে ৰখি আছোঁ যিমান ভাবিছিলোঁ মালিগাঁৱত জামটো ইমান নহ'লে ন ইমান ভাগ্য নহ'ল আজি জাম দেখা তথাপিও অলপমান ভাগ্য হ'ল কাৰোবাৰ মুখ চাই ওলাইছিলোঁ নাজানো আৰু চাই লওঁ কোৰ্টৰ ভিতৰত কিমান টাইম হয় দেখাব নোৱাৰিম আচলতে তাৰ পিছৰ বস্তুবোৰ দেখাই আছোঁ ক'ত যাম আৰু বহুত ইণ্টাৰেষ্টিং আৰু ছাৰপ্ৰাইজো আছে গতিকে চাই থাকক আৰু বহুত সোনকালে আহি পালোঁ পিছে সোনকালে হওঁতে একো অসুবিধা নাই ন দেৰি হোৱা হ'লে চব শেষ আৰু মালিগাঁৱৰ জামত এবাৰ যোনে পৰে জীৱনত আগবাঢ়িব নোৱাৰে আৰু আমি আগবাঢ়িব আছে যদি মালিগাঁৱৰ হৈ নাহিব কেতিয়া সেইটো জীৱনত যদি আগবাঢ়ি যাম বুলি ভাবিছে মালিগাঁৱৰ ফালেদি নাহিব বেলেগ ফালেদি আহিব গতিকে আমি এখন ইমান ধুনীয়া দোকানৰ আগত আছোঁ বস্তুবোৰ চায়ে ভাল লাগিছে টাইমটো তেনেকৈয়ে পাছ কৰোঁ বাকীবোৰো আহি লওক আমাৰ 3 নম্বৰ সদস্যজন আহি পালে বহুত জামত ফাঁচি আছিল তাই ভাগ্য ভাল জামত ফাঁচি আছিল আমাৰ ভাগ্য বেয়া জাম নাপালোঁ আজি মই তাকে কৈছোঁ ছাৰপ্ৰাইজ আছে কোৰ্টৰ ভিতৰতো দেখুৱাব নোৱাৰোৱে বাকী তাৰ পিছৰখিনি আমি দেখুৱাম ইণ্টাৰেষ্টিং হ'ব আৰু ছাৰপ্ৰাইজ হ'ব আমি ক'ত যাওঁ গতিকে চাই থাকক আমি এতিয়া গৈ আছোঁ পেট পূজা কৰিবৰ কাৰণে কি খাম চাম পিছত হৈ থাকিব ফাৰ্ষ্টতে পেট পূজা কি খাম দোকানত যাই চাম এয়া আমাৰ মুখত ৰ'দ পৰিছে আৰু বেলেগৰ তাতে চানকিছ বেয়াকৈ দিব বেলেগৰ মুখত চানকিছ পৰে আমাৰ তাতে চান স্লেপ গুড় লাট চব এনেও খিচ নিদিয়ে চানে ভাগ্য নাই ইমান ভাগ্য ভাল নহয় গতিকে কিবা খাই লওঁ যায় কিনে আগতে আৰু কোৰ্টৰ পৰা ওলাই খোৱাৰ কাৰণে ভাল জেগাটো কোনখিনি জানে কটন ইউনিভাৰ্চিটিৰ সন্মুখৰখিনি গতিকে আমি তালৈ গ'লোঁ আমি মেগী খাবৰ কাৰণে বহিছোঁ ৰাতিপুৱাই ফাৰ্ষ্ট আমাৰ খোৱা ষ্টাৰ্ট হ'ব মেগীৰ পৰা হয়নে আৰু মই এটা কথা কওঁ আমি মানে গাড়ী ভালকৈ নিজে আৰু মই কৈছিলোঁ ন চবেই মেকআপ কৰি আহে ফাৰ্ষ্ট ছেমিষ্টাৰৰ পৰা অকল আমাৰ কলেজত নহয় চবতে আমি 2019 মানৰ পৰা ফিল কৰিছোঁ যে ষ্টাইল কৰি আহিব লাগে কিন্তু মই তাত এটা কথা কওঁ মানে এডভান্টেজ যিমানে কলেজ শেষ হৈ আহিছে সিমানে আমি বেছি ধুনীয়াকৈ যোৱা হৈছোঁ আমাৰ ক্ষেত্ৰত নহয় দিছোঁ বেলেগৰ ক্ষেত্ৰত যদি এনেকুৱা কৰে কলেজ যেতিয়া লাইফ শেষ হ'ব আহি থাকিব তেতিয়া যদি মেকআপ কৰি মানে তেতিয়া যদি মেকআপ কৰা ষ্টাৰ্ট কৰে তেতিয়া ল'ৰাকেইটা ৰিগ্ৰেট ফিল কৰিব কিয় নপতালোঁ ইমান ধুনীয়া মাল নপতালোঁ কিন্তু সেইটো আমাৰ ক্ষেত্ৰত নহয় কাৰণ বান্ধৱীয়ে যিমানেই মেকআপ কৰক সুন্দৰী কেতিয়াও হ'ব নোৱাৰে আৰু এয়া আমাৰ সাজু হৈ গ'ল গৰম গৰম মেগী কি ধুনীয়াকৈ মেয়নিজ দি গাৰ্নিছ কৰি দিছে দেই এনেকৈ বহুত ভাল পাৰা নাই কাৰণে এক্সপ্ৰেশ্যন আমি এতিয়া শেষ কৰি লওঁ ন মেগী গৰমে গৰমে খালেহে মানে মজা আছে তো শেষ কৰি লওঁ জল্দি তাৰপিছত দেখুৱাই আমাৰ মেগী খোৱা হৈ গ'ল কেনেকুৱা লাগিল ক'ব নোৱাৰোঁ যেতিয়াৰ পৰা ডিম্পিয়ে ৱৰ্ড বিচাৰি পোৱা নাই একচুৱেলি যেতিয়া ৱৰ্ড পাব ক'বা দেই জনাবা খাই কেনেকুৱা লাগিল ব্ৰ'কট আৰু আমি ইয়াতে আহিম কেইটা বজাত খোলে এইটো চাব আহিছোঁ আগতে আমি কোৰ্টৰ কামখিনি কৰি লওঁ যদি বন্ধ থাকে মনটো বেয়া লাগিব তথাপিও আকৌ বেলেগ জেগা আছে নহয় যাবি
আজিতো ঘূৰিম বুলিয়ে ওলাই আহিছোঁ ন এতিয়া আমি ফাৰ্ষ্ট কোৰ্টলৈ যাওঁ কাৰণ আমাৰ টাইম হৈ গৈছে তাতে কামখিনি শেষ কৰি নেক্সট আকৌ লগ পাই আছোঁ মাস্ক আমি মাস্ক আৰিটো আমাৰ ব'লা ক'ব দেচোন কথাখিনি ক'বই নিদিয়ে ইমান বদমাছ মাস্ক কিনিলোঁ হা এতিয়া আমাৰ মাস্ক আনবক্সিং কৰাৰ দায়িত্ব অৰ্পণ কৰিছোঁ আমাৰ ডিম্পিৰ হাতত এয়া ডিম্পি আমাৰ মাস্ক অৰ্পণ কৰিছে কি মাস্ক আনবক্সিং কৰিছে পিন বোলে ঋতু আহিছে ঋতু কিবা ক'বা আজি এটা নতুন এক্সপিৰিয়েঞ্চৰ ফালে গৈ আছোঁ চাওঁ কি হয় এতিয়া পঢ়িছিলোঁ তোমাৰ কাৰণে এইটো ইণ্টাৰেষ্টিং ইণ্টাৰেষ্টিঙে হ'ব এতিয়া আমাৰ কাৰণে এইটো ইণ্টাৰেষ্টিং নহয় ইয়াৰ পৰা ওলাই গৈ পেট পূজা কৰিম সেইটো বেছি ইণ্টাৰেষ্টিং একদম ঠিক কৈছা আজি আমি কোৰ্ট ভিজিটত আহিছোঁ কোৰ্ট দিনাখন বাকী আজি ক'লা দিন বুলি জানে কি হয় নাজানো আহিছোঁ বগা কৰা মানুহবোৰে বাকী কেণ্টিন আছে কম দামত পাই খাম আৰু এয়া আমাৰ মিষ্টাৰ মডেলৰ একদম হেণ্ডচাম মডেলৰ ফটোশ্বুট চলি আছে যাম বুলি ভাবিছিলোঁ যায়ে গুচি নাহে তাতে বহুত টাইম হ'ব তাতকৈ আমি ইয়াতে বহুত কিবা কিবি যাব পাৰিম আৰু খাব পাৰিম এনেও ভোক লাগিছে যাম বুলি ভাবিছিলোঁ ইমান ধুনীয়া পৰিৱেশ নদীৰ পাৰত বহিছোঁ নদীৰ পাৰে হয় আৰু অলমষ্ট অঁ নদী এইটো এতিয়া সাগৰ নেকি বহুত এইটো সাগৰ বুলি ভাবিছে মহাসাগৰ প্ৰশান্ত মহাসাগৰ ন এয়া আমাৰ অসমৰ প্ৰশান্ত মহাসাগৰ আৰু ৰ'পৱেত উঠিম বুলি ভাবিছিলোঁ বাইদেৱে বেলেগ বেলেগ প্লেনিং আছে এইবোৰ কৰি আছোঁ অলপমান জিৰাই লৈছোঁ অঁ থুচাৰ প্লেনিং আছে পূৰা থুচিব লাগিব থুচিব যাওঁ ৰ'বা মোক কথাখিনিতো কৈ ল'ব দিয়া ইহঁতে মোক কথা ক'বৰ কাৰণে শান্তি নিদিয়ে এই দুজনীয়ে কথাখিনি ক'বৰ কাৰণে শান্তি নিদিয়ে আকৌ কোৰ্টত যাই ভালেই লাগিল খুব ধুনীয়া ইমান গৰম মজা লাগিছে মজাৰ তাতে ইমান ধুনীয়া ধুনীয়া আমি আমাৰ কি কয় এইটো ফেভৰেট পোচাক কেইযোৰ পিন্ধি আছোঁ খুব ধুনীয়া লাগিছে খুব ধুনীয়া দুখ লাগিছে কি বুলি কয় অসমৰ পৰা খেদি দে অসমৰ বাউণ্ডাৰীৰ পৰা বাহিৰ কৰি থৈ আহিম মই কেতিয়াবা শুন শুন শুন
আমাৰ নম্ৰতাক বোলে মই ইন্ট্ৰডাকশ্যনত নল'লোঁ, গতিকে নম্ৰতাই বহুত দুখিত তাৰ কাৰণে, আৰু অসমীয়াত নাজানে, মনত দুখ লগাটো কি কয়। আৰু এটা কথা, এতিয়া নম্ৰতাই বৰ্তমান পৰিস্থিতিক লক্ষ্য কৰিব নম্ৰতাই অলপমান প্ৰসাদ দিব, ৰক্ষা কবচ। আৰু ৰক্ষা কবচ লৈ লোৱা। থেংক ইউ ছ' মাছ। এখন হাততে লৈ দেখিলোঁ, এয়া যিটো আমাৰ এতিয়া ক'ভিডৰ চিটুৱেশ্যন হৈছে, তাৰ কাৰণে এইটো ৰক্ষা কবচ। চেনিটাইজাৰ মাস্ক বহুত ইউজ কৰিব, কাৰণ এতিয়াও ক'ভিডৰ সংখ্যা কমা নাই, বৰং বাঢ়িয়ে যাইছে, গতিকে নিজে secure হৈ থকাটো ভাল। অপেক্ষাৰে বাট চাই আছো। হাই ৰাম, এই কথা শুনিয়ে এতিয়া লকডাউন দি দিব। মামা লকডাউন চকডাউন নিদিব দেই, আমি বহুত সাৱধানে চলিম, মাস্ক ইউজ কৰিম, চেনিটাইজাৰ ইউজ কৰিম, কিন্তু আৰু এখন লকডাউন মাস্ক নালাগে। ইউজ কৰিম, যিটো আমি মাস্ক বহুতে আৰু আমি দোকানবোৰত চাই কি খাম নাখাম, তাৰপাছত ডিচাইড কৰিলোঁ বাটাৰ পাও ভাজি খাম, আৰু এয়া আমাৰ বাটাৰ পাও ভাজি ৰেডি হৈ গ'ল। কেনেকুৱা? খাই লওঁ। এয়া আমাৰ ভুক্কৰ গেং नंबर 1। खाएगा वो पाव भाजी हो गया डन। हाँ, हो गया। अभी हम आए हैं गोला खाने के लिए। আইও, লাইভত ফাৰ্ষ্ট টাইম ট্ৰাই কৰিব গোলা। আৰু দাদাক গোলা বনাবৰ কাৰণে কৈ দিলোঁ, আৰু দাদাই এয়া গোলা বনাই আছে আমাৰ কাৰণে। ঠিকে। দেখিবতো এক নহয় প্লাছ চাইজ হৈ যায়, এক নহয় আধা নোহোৱা হৈ যায়, মমটো কিবা এটা হ'বহে লাগে। এতিয়া মই টেষ্ট কৰিব গৈ আছোঁ গোলা। দেখিয়ে ভাল লাগিছেনে? আহিছেনে কেমেৰাত? ইয়াৰে এয়া পৰি পিনি ইয়াতে দাগ লাগে নহয়, ঘৰত মোক গোলা বনাই দিব, গোলা। খাই লওঁ, আৰু বেয়া হোৱাৰটো প্ৰশ্নই নাহে, কেনেকুৱা লাগিছে জনাব নালাগে। আজি ফাৰ্ষ্ট এইটো মোৰ প্ৰথম এক্সপিৰিয়েঞ্চ গোলা খোৱা। যি গোলা হোৱাৰ কাৰণে উল্টা আমাক পাৰ্টি দিব লাগিব। সাক্ষী আছে ভিডিঅ'ত, চবেই সাক্ষী আছে দিব লাগিব। পাৰ্টি কিন্তু এতিয়া নহয়, পাছত আমাৰ খোৱা লোৱা চব হৈ গ'ল, পেট পূজা দান এনেই গৈছে, একো খোৱা নাই, অকল গোলা খাইছে, গোলা। আৰু নম্ৰতা মেগী খাইছে, আৰু আমাৰ নম্ৰতাই পাও ভাজি খাইছে, গোলা খাইছে, মেগী খাইছে, বহুত কিবা কিবি খাইছে। তাকো তাইৰ গোলা আজি লাইফত ফাৰ্ষ্ট টাইম হয়, কৰি গ'ল। ৰাস্তাত এটা বস্তু ল'ম ভাবিছোঁ, যদি লোৱা হয় আপোনালোকক দেখাই আছোঁ, আৰু তাৰ পৰা পোনে পোনে ঘৰলৈ যাম আৰু ন। ইমান ৰ'দ, ভাগৰ লাগিছে বহুত, গতিকে যাই থাকোঁ। আচলতে চিটি বাছত ভিডিঅ' কৰিবৰ কাৰণে খুব দিগদাৰ হয়, আৰু মই আপোনালোকক কৈছিলোঁ যে মই কিবা এটা বস্তু ল'ম, আৰু যদি লোৱা হয় দেখাম, গতিকে বস্তুটো মোৰ ফাইনেলি লোৱা হ'ল, গতিকে এতিয়া দেখাই আছোঁ। আৰু এইটো হ'ল সেই বস্তুটো। মই আচলতে ইনডোৰ প্লেণ্টছ বা গছ পুলি ৰুই এইবোৰ খুব ভাল পাওঁ, আৰু এইটো হ'ল পিচ লিলি। এনেকৈ প্লাষ্টিক এটাত মাটিৰ সৈতে মেৰিয়াই বিক্ৰী কৰে, তো
মই এইটো আনিলোঁ বৰ্ডৰ ফ্ৰণ্টত আছিল আৰু চবে গমেই পায় তাতে বহুতখিনি মানে এয়া গছপুলিৰ দোকান আছে বিভিন্ন ধৰণৰ গছপুলি পোৱা যায় আৰু তেওঁ কৈছে ইয়াতে ধুনীয়া ফুল মানে হ'ব আৰু এটা ফুল 3 মাহমানলৈ থাকে গতিকে চাওঁ কিমান দূৰ মানে মই এইটো ধুনীয়াকৈ ৰাখিব পাৰোঁ আৰু লগত এইটো কিনি আনিছোঁ বাকী মোৰ গছ সৰু সৰু পুলিবোৰ ইয়াতে পুতিবৰ কাৰণে আৰু মানি প্লেণ্টটো আছে মোৰ ঘৰত দেখুৱাম বাৰু সেইবোৰ কেতিয়াবা আৰু মানি প্লেণ্টটো মোৰ গিফ্ট দিছিলে মোৰ মায়ে ভিডিঅ'টো চাই আছে তেওঁ গতিকে তেওঁ জানিব গিফ্ট দিছিল তেওঁ আৰু এইটো আনিলোঁ আৰু কেতিয়াবা মাজে মাজে এনেকৈ গৈ থাকিম নহয় মই আনি থাকিম মই মানে মোৰ এইটো মানে এনেকুৱা আশা হয় যেন মই ড্ৰয়িং ৰুমটো বা মোৰ ঘৰটো এনেকুৱা সৰু সৰু গছৰ পুলিৰে ভৰ্তি কৰিব পাৰোঁ কাৰণ আমাৰ ঘৰত এনেকুৱা জেগা নাই বা ডাঙৰ চোতাল নাই য'ত মই গছৰ পুলি চুলি লগাব পাৰোঁ বাহিৰত আউটডোৰ প্লেণ্টছবোৰ মানে ৰাখিব পাৰোঁ গতিকে সেইকাৰণে মই ভাবিছোঁ ঘৰৰ ভিতৰতে যেনেকুৱা মানে মানি প্লেণ্ট হওক বা এনেকুৱা ধৰণৰ কিছুমান থাকে ন ইনডোৰ প্লেণ্ট মই সেইবোৰ মানে ৰাখিব খোজোঁ গতিকে চাওঁ কিমান দূৰ পাৰোঁ এইটো ফ্লাৱাৰ আনিলোঁ কেতিয়াবলৈ আকৌ বেলেগ ধৰণৰ এনেকুৱা সৰু পুলি আনিম মোৰ ইমান মৰম লাগিছে দেখি কিনে আৰু যেতিয়া ফুল হ'ব খুব বেছি ধুনীয়া লাগিব মানে একদম মাইনা টাইপ ফুলি হয় একদম মাইনা সৰু তো সেইটো ভালকৈ ৰাখিব লাগিব আৰু আমি যিমান পাৰোঁতো গছপুলি পুতিবই লাগে অকল যে বিশ্ব পৰিৱেশ দিৱসৰ দিনাখনেই মানে অকল যে গছপুলি পুতিম তেনেকুৱা নহয় আমি গছপুলি পুতিব লাগে এনেও ঘৰৰ সৌন্দৰ্যও বাঢ়ে আৰু কয় কিছুমান গছত মানে শান্তিও আহে ঘৰত আৰু এইটোৰ নামেই হ'ল পিচ লিলি তো চাওঁ শান্তিটো আহিবই নিশ্চয় চাগে আৰু বাকী এয়াই বহুত কষ্ট হ'ল দিনটো তথাপি বহুত ভাল লাগিল গোটেইকেইটা আছিল লিজা দিব্যি গোটেইবোৰ আছিল আৰু নম্ৰতা গোটেইখিনি আছিল আহিলোঁ এতিয়া মই আজিৰ ভিডিঅ'টো ইয়াতে শেষ কৰিছোঁ অতি সোনকালে নেক্সট ভিডিঅ'ত লগ পাই আছোঁ আৰু যদি মোৰ ভিডিঅ'টো ভাল পালে চাই আৰু যদি ইমানলৈ চালে তেতিয়াহ'লে লাইক শ্বেয়াৰ কৰি দিব আৰু যদি আপোনালোক কোনোবা নতুন প্লিজ ছাবস্ক্ৰাইব কৰি দিব তেতিয়ালৈ বাই